এতিয়া মানে প্ৰথম কথা প্ৰচেছ কৰিবলৈ মানে খুব টান হৈছে যে মানে আমাৰ জুবিন দা যাক মানে সৰুৰ পৰা আমি মানে গান শুনি ডাঙৰ হৈছো আৰু এইটো নহয় মানে অকল আমাৰ বয়সৰ বুলিও নহয় ডাঙৰেও শুনে সৰুও শুনে মানে এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ ক্ৰাউড বুলি নহয় মানে গোটেই মানুহে শুনে চ' আৰু সৰুৰ পৰা দেখিছোঁ তেওঁৰ ষ্ট্ৰাগলো আমি দেখিছোঁ আৰু মানে হেৰি আগতে কীবৰ্ডো মানে তেওঁ ষ্টাৰ্টিং কীবৰ্ড প্লে কৰিছিলে তাৰপিছত গানত আহিলে চ' বহুত তেতিয়াৰ পৰা দেখিছোঁ আৰু এতিয়া যে মানুহজন ঘপককৈ যে নোহোৱা হৈ গ'ল সেইটো প্ৰচেছ কৰাটো মানে চবতকৈ ডাঙৰ কথা যে আমি এতিয়াও মানে এনেকুৱা লাগে ন কি ঠিক মানে আছে চাগে গুচি আহিব চাগে কিবা চাগে প্ৰেংক কৰি আছে ফিলটো অহা নাই যে তেওঁ একচুৱেলি নাই মানে চবৰে হৈছে এইটো চবৰে হৈছে আৰু তেওঁৰ মানে ঢুকোৱাৰ পৰা এনেকুৱা হৈছে যে বেলেগ গান শুনিবলৈ মানে আমাৰ মন মানে নাই আৰু সাহসো যে হোৱা নাই জুবিনৰ গানৰ বাহিৰে মানে যে বেলেগ গান শুনিম সেইটো মানে আমাৰ কাৰণে এটা চখ আৰু বহুত আৰু মানে এতিয়া একচুৱেলি কিমান যে মানে প্ৰিচিয়াছ হয় তেওঁ তাৰমানে আৰু কয় ন থাকিলে মানুহে মানে বুজি নাপায় ভেলুটো বুজি নাপায় কিন্তু যোৱাৰ পিছতহে বুজি পায় চ' সেইটো এটা কথা এতিয়া মানে আমি আগতেও পাইছিলো বাট এতিয়া যে মানুহজন হেৰুৱাৰ পিছত যোনটো এটা শ্বক লাগিছে চবৰে গোটেই মানে বিশ্বত মানে এইটো শ্বক লাগিছে হয়নে চ' সেইটো মানে এতিয়াও সেইটোৱে আহি আছে যে মানে একচুৱেলি গৈছে জানো মানে নাই এইটো বস্তু মানে প্ৰচেছ কৰিবলৈ বহুত হেৰি হৈ আছে মানি লোৱাটোৱে মানে ডাঙৰ কথা সময় লাগিব এই সেইটো আৰু জাষ্টিছটো মানে সোনকালে ন্যায় দিলে ভাল হয় সেইটোৱে সকলোৱেতো সেইটোৱে বিচাৰি আছে সকলোৱে ৰৈ আছে আশাৰে ৰৈ আছে আমি মানে গোটেই বিশ্বই বিচাৰিছে যে তেওঁ যাতে মানে জাষ্টিছ পায় আৰু তাকে আমিও কামনা কৰিছো যাতে তেওঁ মানে সোনকালে লাগিবই আৰু এনেকুৱা নহয় যে মানে লাগিবই আৰু এতিয়া লাগিবই তেনেকুৱা হৈ গৈছে